Amul, the taste of India. জীবন নদীর দুই পারে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ জীবন নদীর ঢৌ জীবন নদীর ঢৌ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ আজিৰ পৰা ৰাহুল তোৰ লগত থাকিব এজ এ বডিগাৰ্ড আজিৰ দিনটোত গুৱাহাটীৰ আটাইতকৈ বেয়া বেয়া লোকেশ্যন কেইটাৰ ভিজিট কৰিম যাতে কাইলৈৰ পৰা এই চাকৰিটো নকৰো বুলি ক'বলৈ বাধ্য হয় কিছুমান মহিলা আছে যিয়ে আইনৰ সহায় লৈ পেলাই নিৰ্দোষী মানুহকো দোষী হৈছে তোমাৰ বৌ তাৰে মাজৰ এজনী তোমাৰ পৰিয়ালত যেনেকে মোৰ মা দেউতাৰ স্থান নাই তেনেকৈ যেতিয়া 20 বছৰ পিছত বুলৰ বিয়া হ'ব তাৰ পৰিয়াল হ'ব তাৰ ঘৈণীয়েকৰ পৰিয়ালটো আমাৰ কোনো স্থান নহ'ব আপোনাৰ এই মুখখন চাগে আইনাত ভালদৰে কাহানিও চোৱা নাই যদি চালেহেঁতেন আজি মই দিবলগীয়া স্বৰটো আপুনি নিজেই দিলেহেঁতেন ইয়াতে চুমা এটা দিয়ক মেডাম কি কৈ আছে যি কৈছো সেইটো কৰা মেডাম আপুনিয়ে কৈছিলে দেখোন মোৰ একো চখ নাই আপোনাক কিছ কৰিব তুমি মোৰ এমপ্লয়ী মই তোমাক যি কওঁ তুমি তাকেই কৰিব লাগিব দৰকাৰ হ'লে তুমি তোমাৰ চাকৰি এৰি দিব পাৰা তাত মোৰ কোনো আপত্তি নাই দেউতাক মই বুজাই দিম নেৰু How dare you to touch me like this? এইখন বাইকে আপোনাক খুন্দিয়াব খুজিছিলে মেডাম খুন্দিয়ালে খুন্দিয়াব পাৰে তাত তোমাৰ কি
বডিগাৰ্ডৰ সেয়াই কাম মেডাম মালিকৰ জীৱন ৰক্ষা কৰা মেডাম 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 আপুনি এই বাইকৰ ল'ৰাজনক চিনি পাইছে নেকি নাপাওঁ সেইজন ল'ৰা আপোনাক ৰেষ্টুৰেণ্টৰ পৰা ফ'ল' কৰি আছিলে কি মোৰ লাগিছে এইটো এক্সিডেণ্ট নাছিলে এইটো প্ৰি প্লেণ্ড আছিলে ঠিকে এইটো তোমাৰেই প্লেন নহয় জানো কি মেডাম ৰ'ব অকলে অকলে নাযাব বৌ আজি মই ৰান্ধিম দিয়া তুমি বুলৰ ওচৰলৈ যোৱা আমাৰখিনি মই ৰান্ধিম তোমালোকৰ বাবে তোমালোকে নিজে ৰান্ধি ল'বা আমাৰখিনি মানে ভাৰ্গৱ মোৰ আৰু বুলৰ বাবে এতিয়া মই ঘৰত আছো ইউ কেন লিভ নাও মোৰ মূৰটো নাখাবা আৰু অ'কে মেডাম ৰাহুল যোৱাই নেকি হয় ছাৰ বহা কফি একাপ খাই যোৱা তেওঁ মোৰ বডিগাৰ্ড হয় এতিয়া অন্ততঃ ডেকোৰামটো মেইনটেইন কৰা মেডামে ঠিকে কৈছে ছাৰ ডেকোৰামটো মেইনটেইন কৰি ৰখাটো ভাল মই আহোঁ আহাত তই আজি তাক অত্যন্ত ৰুডলি বিহেভ কৰিলি নেকি এমপ্লয় হিচাপে যিটো ব্যৱহাৰ কৰিব লাগে সেইটোৱে কৰিছো বেছি নাভাবিবা ভোক লাগিছে ফ্ৰাইড ৰাইচ হ'ব বহি লোৱা এক প্লেট দিব আজি দিনটোত তাক একোকে খাবলৈ নিদিলো একো নোখোৱাকৈ সি কেনেকৈ দিনটো পাৰ কৰিলে আৰে মই তাৰ কথা কিয় ভাবিছো কাইলৈ একো খাবলৈ নিদিওঁ এনেকৈ 3 দিনমান হ'লে সি কামলৈ আহিবলৈ বাদ দিব ৰাইট যিমানে কষ্ট নিদিয়ক মেডাম মোৰ এবাৰ জেদত লাগিলে মোক ভাঙিব নোৱাৰিব প্ৰয়োজন হ'লে এসপ্তাহ নোখোৱাকৈ থাকিও ডিউটি কৰিম আজি 2টা চৰ মাৰিছে কাইলৈৰ পৰা 4টাকৈ চৰ খাম বুলি প্ৰিপেয়াৰ হৈছে নাভাবিব এই চৰৰ ৰিটাৰ্ণ আপুনি নাপাব বক্সিঙতো মই হকে বিহকে পাঁচ নকৰোঁ এটাই কৰোঁ নকাও তোৰ এই কামটোৰ কাৰণে মিনিমাম 40-50 হাজাৰ টকা দৰমহা হ'ব লাগে দেই কিনো ছাছপেন্স দি আছো কচোন ডিউটি কৰি কেনে পালি ক না একো নাই সহজ কাম থিয়হে হৈ থাকিব লাগে তাত মাথো
কি হ'ল মই কামুৰিছো নেকি? এই ধূপ লগাই দে। দিম ৰ। ঐ গোটেই দিনটো তই তাইৰ পিছে পিছেই ঘূৰি থাক, থিয় হৈ থাকিব লাগে। তোৰ কম কষ্ট হয়নে? আৰে কষ্ট আছেতো তাৰ। হয় দে। ঐ তোৰ এই কামটোৰ কাৰণে মিনিমাম 40-50 হাজাৰ টকা দৰমহা হ'ব লাগে। একদম ঠিক কথা কৈছ। 50,000 টকা? কি ভাবি ক'লা তুমি? আজিৰ দিনটোৰ কথা ভাবি। মানে সেই কথাবোৰ তোমাক ফোন কৰি ক'লে? শকুনি। মাথো চা, তাৰ মোবাইল ফোনেই নাই। চা, তই তাক আজি গাধৰ নিচিনা খটুৱাইছ। তই যাওঁতে তাক ইয়াত এৰি থৈ গৈছ। তাৰ হাতে সেই পানীৰ কাৰ্টুনবোৰ কঢ়িয়াই নিছ। 10-12টা কাৰ্টুন, যিটো কাম তই লেবাৰৰ হতুৱাই কৰিব পাৰিলি হয়। তই লাঞ্চ কৰিছ, কিন্তু সি গোটেই দিনটো নোখোৱাকৈ থাকিল। মই তাক লাঞ্চ কৰাৰ কথা কৈছিলো, সি নকৰিলে। তাত মোৰ ভুল কি দেউতা? হয় দে, তইয়েই শুদ্ধ। সি কৰ্মচাৰীহে। গতিকে তই তাক যেনেকৈ খটুৱাব বিচাৰিছ, সি কাম কৰিবই লাগিব। হ'ব দে, তই তোৰ মতে তাক খটুৱাই থাক। মই তাক মাত নামাতো। কিন্তু তাৰ দৰমহা বঢ়োৱাটো মোৰ হাতত আছে। ঠিক আছে, ড্ৰাইভাৰ হলম মই। ৰাহুল, ছাৰ, তোমাৰ লগত মোৰ হিচাপ এটা ভুল হৈ আছিল। মানে মই তোমাৰ চেলাৰীটো 50,000 কৰিব বিচাৰিছো। নালাগে ছাৰ। 2 মাহমান চাই লওক। তাৰপিছত যদি আপুনি মোৰ ডিউটিৰ পৰা সন্তুষ্ট হৈ থাকে, তেতিয়া ভাবিব। কিন্তু এইটো দৰমহাৰে তুমি ছাৰ, চেলাৰী 1 লাখ টকা হ'লেও কম হ'ব। আচলতে সৰুৰে পৰা এডজাষ্ট কৰিবলৈ শিকিছো মা দেউতাৰ পৰা। এডজাষ্ট কৰি ল'ম। আপুনি এদিনতে দৰমহাটো বঢ়াই দিলে মোক কিবা দয়া কৰা যেন লাগিব। আৰু দয়া কৰিলে মই ডিষ্টাৰ্ব হওঁ। আপুনি বেয়া নাপাব। নাই চাবা, ভগৱান সদায় তোমাৰ সহায় হৈ থাকিব। ভগৱান মোৰ সহায় হয় নে নহয় মই নাজানো, কিন্তু মই মোৰ সহায় হ'ম। মোৰ দেৰি হৈছে। দেউতা, যা। আহিছো। ছাৰ, আহিছোঁ। যোৱা। জুইত জ্বলি জ্বলি এদিন সোণ হৈ জিলিকিবা তুমি। ভৱিষ্যতবাণী বুলিও ভাবিব পাৰা, আশীৰ্বাদ বুলিও ভাবিব পাৰা। এইফালে নাম। ঐ এইখন চা, কি কৰিলি এইখন খুজিয়া? দে 5,000 টকা দে, এতিয়াই দে। 5,000 টকা দিবি নে মাৰ খাবি? দে 5,000 টকা। কি লাগে তহঁতক? তই মাজত কিয় সোমাইছ বে? কিয় ওলাইছ? কি হৈছে খুৰা? তেওঁলোকে ৰং চাইডৰ পৰা আহি মোৰ ৰিক্সাখনত খুন্দিয়ালে। আকৌ মোকে পইচা খুজিছে। 5,000 টকা দিব। পইচা মই দিম তহঁতক, বল। ৰং চাইডেৰে আহি কোনে কাক খুন্দিয়ালে? ৰং চাইডেৰে আহি বাইকত মাৰিছে। দাদা গাড়ী দিবি। পইচা লাগে আৰু কৰিবি। ডাঙৰ গাড়ীক দম দিব পাৰিবি নেকি? ৰিক্সা চলাই কাৰণে কুকুৰ কৰি দেখি নেক্সট টাইম নিৰুপম দা, তোমাক যেতিয়াই দেখো কাজিয়া কৰি থকাতে পাওঁ যে। মই বেয়া মানুহ যে। মই ধেমালি কৰা নাই। মোৰ ধেমালি কৰা নাই। আজিকালি বেয়া মানুহে এটা নতুন কাম আৰম্ভ কৰিছে, য'ত প্ৰফিট নাথাকে তাত গৈ সোমাই যায়। চোৱা, মই তোমাৰ ভালৰ বাবে কৈছো। এনেকে যদি তুমি ৰাস্তাই ঘাটে কাজিয়া কৰি ফুৰা, তোমাকতো মানুহে গুণ্ডা বুলি কব। আচ্ছা, কোনোবাই যদি আগতীয়াকৈ তোমাক এটেক কৰে বা হাৰ্ম কৰে, তেতিয়া মই কি কৰিব লাগে? বচাবা তুমি মোক। ৱাও, নিজৰ কাৰণে কৰিলে হিৰো আৰু লোকৰ কাৰণে কৰিলে জিৰো। কি নিয়ম! তোমাক মই এনেকুৱা টাইমত পাওঁ কাৰণে কৈছো। তুমি মোক অনবৰতে নোপোৱা, তুমি এনেকুৱা সময়ত ওলোৱাহি। তেনেকে ভাবা, তেতিয়া বেয়া মানুহটো ভাল লাগিব ধৰিব, চাবা। হ'ব, বেছিয়ে তুমি অলপ। বিদিশা, 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 শুনা না, বিদিশা।
এতিয়াও সময় আছে চাকৰি এৰি দিয়া তুমি নুবুজা মেডাম বোকা আছে চাব চাফা কৰি দিয়া কি মোৰ চেণ্ডেলযোৰ চাফা কৰি দিয়া এতিয়াও সময় আছে চাকৰি এৰি দিয়া তুমি নুবুজা নেকি কৈছো নহয় চাকৰিটো এৰি দিয়া নহলে ইয়াত কৈ আৰু বহুত বেছি অশান্তি দিম আপোনাৰ চেণ্ডেলৰ পৰাহে বোকা মুচিছো একো ডাঙৰ কথা নহয় ইয়াতকৈ বহুত বেছি বোকা মোৰ অন্তৰৰ পৰা চাফা কৰি পেলাই এই চাকৰিটো কৰিবলৈ আহিছো সেইখন ভৰিত লাগি আছে নেকি দিয়ক সেইখন ভৰিও দিয়ক মেডাম এইফালে নামক ইয়াত বোকা নাই আমি কলৈ যাম আগত এটা চাইট আছে সেইটো চাই আহোঁ আপুনি গাড়ীত যাওক আহক জীবন নদীর ঢৌ বেদনার হাহাকারতো হঠাৎ মরমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন